কালি আৰু ৰাতিপুৱা এইটো 7 দিন আহি গ'ল কোন আন্দা আলু লজি আছে না এয়া মুলা আছে মুলা আনা নাই এয়া ভাস্কৰ এয়া কেমেৰা পাৰ্সন ভাস্কৰক মই স্বাগতম জনাইছো আমাৰ ধন্যবাদ নিউ ভিজন আমাৰ যি আমি কৰ্ম সংস্কৃতিৰ নমুনা আপোনালোকৰ আগত আগবঢ়াইছো আপোনালোক শুনি ভাল পাব আমাৰ অসমীয়া এই লৰাই ৰিপুৰাজ প্ৰতিম নয়ন এই ভাস্কৰ নিজে আৰু মই কিন্তু আমাৰ অসমীয়া লৰাই ইমান কষ্ট কৰে কাৰণ কিয় আপোনালোকে জানে যোৱা দুদিন দেৱালীৰ দিন আছিল দুদিন মানে গুটি ৰাতি পূজা কৰে থাকি যোৱা খেলিছে যোৱা ৰাতিও যোৱা খেলিছে খেলি পেলাই আজি ৰাতিপুৱাই 5টা বজাত আহি পেলাই আমি ইয়াতে শাক ৰুম ইয়াতে আমি খেতি পথাৰ চাফ চিকুণ কৰি আছোঁ তাৰপিছত আমি শাক ৰুম ইয়াতে আপোনালোক সকলোকে আমি শাক খুৱাম খুব জৈৱিক পদ্ধতিৰে কৰা যি খেতি আমি আপোনালোকক খুৱাম বিশেষকৈ কেঁচু সাৰ দিয়া হ'ব ইয়াত গোবৰ দিছোঁ ইতিমধ্যে যিয়ে নহওক এইটো অসমীয়া ল'ৰাৰ কৰ্ম সংস্কৃতি কাৰণ ৰাতি পুৱা ৰাতি 5 বজালৈকে যোৱা খেলিও এটা কাম কৰিব পাৰিছে এইটো বহুত ডাঙৰ কথা যোৱা খেলাটো ডাঙৰ কথা নহয় যোৱা খেলিছে এইটো একো ডাঙৰ কথা নহয় ডেকা ল'ৰাই খেলিছে 2-1 পইচা আহিছে গৈছে পৰম্পৰা ৰক্ষা কৰিছে দেৱালীৰ সময়ত কিন্তু তেওঁলোকে খেতিও কৰিছে এইটো ডাঙৰ কথা আৰু মই আজিৰ এই ভিডিঅ'টোৰ যোগেৰে যিবোৰ আমাৰ ৰাতি যোৱা খেলি কেপি খোৱা কমলা পচন্দ খোৱা আমাৰ অতি মৰমৰ ভাইটিসকলক এইটোও জনাইছোঁ যোৱা খেলা কেপিও খোৱা কমলা পচন্দো খোৱা কিন্তু লগতেও এই আত্মনিৰ্ভৰশীল অসম যি আমাৰ যি ব্যৱস্থা এই ব্যৱস্থা আমাৰ সঁহাৰি জনোৱা আৰু সকলোকে মানে কৰ্ম সংস্কৃতিত নিয়োজিত হ'বলৈ মই অনুৰোধ জনাইছোঁ আচলতে মই অনুৰোধ জনাব লগা নাই আপোনালোকৰ বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ মানে হাৰ্ট থ্ৰব জুবিন দা ইতিমধ্যে আপোনালোকক জনাই আহিছে কমচে কম মোৰ কথাটো নুশুনে জুবিন দাৰ কথা যিহেতু তোমালোকে শুনাই তোমালোকৰ কাৰণে ভগৱান তো এই ভগৱানজনৰ কথাই তোমালোকে শুনা তাকে মই আশা কৰিছোঁ যে আমি কৰ্ম সংস্কৃতিৰ এটা ভাল এটা অসমীয়া জাতি আমি উদ্ধাৰ কৰিব পাৰিম আমি যদি বাচি থাকিব লাগে এই অসমৰ লগত বাচি থাকিব লাগে তেতিয়াহ'লে ডেফিনেটলি আমি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব নহ'লে কিন্তু এদিন ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ ধৰণে আমি অসমৰ মাটিতে আমি নিজেই ভগনীয়া হ'ম তো এইখিনিয়ে মোৰ ক'বলগীয়া ৰিপুৰাজ প্ৰতিমক আছে মোৰ উদ্বান্ত ডেকা ল'ৰা তেখেতে কিবা কিবি ক'ব নমস্কাৰ যোৱা খেলাটো ডাঙৰ কথা নহয় আচলতে খেতি কৰাটো ডাঙৰ কথা আৰু ৰাজপথত যাই আন্দোলন কৰি আমি যদি যোৱা খেলি আহি পথাৰত আন্দোলন কৰোঁ পেটৰ কাৰণে আন্দোলন কৰোঁ আৰু যদি আমি বজাৰৰ কাৰণে আন্দোলন কৰোঁ বজাৰ দখল কৰোঁ বজাৰ দখল কৰাৰ আগতে আমি কিন্তু পথাৰখন দখল কৰিব লাগিব কাৰণ এইটো কাৰণতে পথাৰখন দখল কৰিব লাগিব কাৰণ উৎপাদন ক'ৰ পৰা হ'ব উৎপাদনটো হ'ব পথাৰৰ পৰা তো বজাৰৰ পৰা বেলেগৰ পৰা বিক্ৰী কৰি ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ পৰা যদি বিক্ৰী কৰি আমি ফচল বিক্ৰী কৰোঁ তেতিয়া মানুহখিনি আমি ক'ত বজাৰ দখল কৰা হ'ব তাতকৈ আমি আগতে খেতি পথাৰখন দখল কৰিব লাগে এতিয়া আমাৰ নয়ন দা আছে নয়ন দা অলপ ক'ব মই অলপ কৰ্মত ব্যস্ত ছাৰে যিখিনি কৈছে সেইখিনিয়ে বেষ্ট